নমস্কাৰ আজিৰ ভিডিঅ'ত মই কেইটামান ইংৰাজী শব্দ লৈছো যিকেইটা আমি সাধাৰণতে ব্যৱহাৰ কৰি থাকো কিন্তু এই শব্দকেইটাৰ সিঙ্গুলাৰটো ব্যৱহাৰ কৰো প্লুৰেলটো আমি মানে জেনাৰেলি কওঁ কিন্তু তাৰে হয়তো সিঙ্গুলাৰটো আমি নাজানো বা সিঙ্গুলাৰ বা প্লুৰেল ফৰ্মটো দেখিলে বহুত আনকমন লাগে নাউনটো আমি সকলোৱে জানো নাম বুজোৱা শব্দ আৰু এই নাউনৰ কি হয় সিঙ্গুলাৰ আৰু প্লুৰেল থাকে তাৰ মানে এটাক বুজাব লাগিলে সিঙ্গুলাৰ আৰু এটাতকৈ যদি বেছি বুজাব লাগে তেতিয়া আমি প্লুৰেল বুলি কওঁ অসমীয়াত আমি কি বুলি কওঁ একবচন আৰু বহুবচন আৰু ইয়াতে আজি ভিডিঅ'ৰ এটো 32 নম্বৰ ভিডিঅ' হয় মোৰ চেনেলত আৰু ইয়াৰ উপৰিও মই নেশনেল পাৰ্কৰ ওপৰত মানে ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত ভিডিঅ' সিৰিজ বনাই আছো তাৰে ভিডিঅ' আহিব আজি ইংৰাজী মই এই শব্দকেইটা লৈ আহিছো এতিয়া ইয়াতে ওয়াৰ্ড কেইটা আমি দেখিবলৈ পাইছো যে মই প্ৰথমতে কি কৰিছো প্ৰথমতে মই যিকেইটা আমি জেনাৰেলি ব্যৱহাৰ কৰো সেই ওয়াৰ্ড কেইটা সাৰ্কেল কৰি দিছো প্ৰথমতে আমি কি ব্যৱহাৰ কৰো ডাটা মানে হৈছে ইনফৰমেশন আৰু আমি ৰেডিয়াছটো ব্যৱহাৰ কৰো মানে বেছিকৈ আমি এইকেইটা ওয়াৰ্ডে বেছি ব্যৱহাৰ কৰো মানে ডেটামটো বহুত কমই কোৱা যায় ঠিক তেনেকুৱাকৈ ৰেডিয়াইটো বহুত কম কোৱা যায় আমি কি কওঁ ৰেডিয়াছ কোৱা যায় ঠিক তেনেকৈ সিলেবাস থেসিস কওঁ ফেনোমেনন বুলি কওঁ আৰু ক্ৰাইটেৰিয়া বুলি আমি বেছিভাগ ব্যৱহাৰ কৰো ইয়াতে ডাটা মানে হৈছে যিকোনো ধৰণৰ ভ্যালু বা ইনফৰমেশন ঠিক তেনেকৈ ৰেডিয়াছ মানে এটা ডিসটেন্স হয় যেটো মানে ভিতৰ সেন্টাৰৰ পৰা পৰিধিলৈ যেটো ডিসটেন্স থাকে মানে ডিসটেন্স বিটুইন সেন্টাৰ অফ সাৰ্কেল এন্ড সাৰ্কামফাৰেন্স এটো ৰেডিয়াছ বুলি কয় আৰু এৰে আমি ডিনোট কৰো আৰু সিলেবাস মানে হৈছে যিকোনো এটা স্টাডি কাৰিকুলামৰ যিখিনি পঢ়িবলগীয়া এটোক সিলেবাস কয় এবিলাক আমি ইউজ কৰিয়ে থাকো থেসিস মানে এটা দীঘলীয়া লিখনি হয় জেনাৰেলি ইউনিভাৰ্সিটি বিলাকত ডিগ্ৰীৰ কাৰণে যিবিলাক লিখনি থাকে PhD বা এনেকুৱা হেতুক আমি থেসিস বুলি কওঁ আৰু ফেনোমেনন মানে হৈছে যিকোনো ধৰণৰ ঘটনা এটাক আমি ফেনোমেনন বুলি ক'ব পাৰো আৰু ক্ৰাইটেৰিয়া হৈছে কন্ডিশন বা যিটোৰ ওপৰত ডিপেন্ড কৰি কিবা এটা বস্তু নিৰ্ধাৰণ কৰা হয় এতিয়া ডাটা সিঙ্গুলাৰত কি লিখিম ডেটাম তাৰ মানে কি বুলি পঢ়িম সিঙ্গুলাৰ প্লুৰেলত পঢ়িলে ডেটাম ডাটা ঠিক তেনেকৈ ৰেডিয়াছৰ ৰেডিয়াই সিলেবাসৰ সিলেবাই ঠিক আছে এইটো সিলেবাই বুলি পঢ়া হয় আৰু থেসিসটো থিসিস আৰু ফেনোমেনা আৰু ক্ৰাইটেৰিয়া ঠিক আছে এতিয়া কথাটো হল এগেটাটো আমি এনেকে মনতো ৰাখিব পাৰো আৰু একচুয়ালি কি হয় যিবিলাক নাউন আছে নাউনত যিবিলাক যেতিয়া আমি সিঙ্গুলাৰ প্লুৰেল কৰো ইয়াতে কিছুমান ৰুল থাকে বেলেগ ওয়াৰ্ডৰ কাৰণে বেলেগ ৰুল থাকে ফৰ্ম অফ ওয়াৰ্ড বুলি কোৱা হয় যেনেকে ইউএম থকা এটা ফৰ্ম অফ ওয়াৰ্ড হয় ইউএছ থকা এটা ফৰ্ম অফ ওয়াৰ্ড হয় শেষত মানে ইউএছ এৰে যেনেকে ৰেডিয়াছত কি হয় ইউএছ এৰে শেষ হৈছে আৰু সিলেবাসতো ইউএছত শেষ হৈছে যিবিলাক ওয়াৰ্ড ইউএছত শেষ হয় তাতে আমি কি ব্যৱহাৰ কৰো ইউএছটো গুচাই পেলাই আই লগাই দিও সেইকাৰণে এটো কি হয় ৰেডিয়াই সিলেবাসত ইউএছটো গুচাই দিলে আই লগাই দিও সিলেবাই ঠিক আছে ঠিক তেনেকৈ যিবিলাক শব্দ আম এটো আম বুলি ক'ব পাৰো ইউএম আমত শেষ হোৱা শব্দ কিহেৰে ৰিপ্লেস কৰা হয় এৰে ৰিপ্লেস কৰা হয় সেইকাৰণে এটো ডাটা হৈ যায় ঠিক তেনেকৈ আইএছত শেষ হোৱা শব্দ ইএছ এৰে ৰিপ্লেস কৰা হয় আৰু ওএনত যিবিলাক মানে শব্দ শেষ হয় শেষৰ ওয়াৰ্ড যদি ওএন থাকে শব্দ মানে আখৰ যদি ওএন থাকে তেতিয়া ওএনৰ জায়গাত আমি এ লগাই দিও এটো এ সেইকাৰণে ফেনোমেননটো যাই পেলাই কি হয় ফেনোমেনা ঠিক তেনেকৈ ক্ৰাইটেৰিয়নটো যাই পেলাই ক্ৰাইটেৰিয়া হয় ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰিব আৰু এমকেট্ৰকৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো ধন্যবাদ